যোৱাকালি আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি এটা ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ যে গুৰেশ্বৰৰ প্ৰায় সংখ্যক ফাৰ্মাচীতে অবৈধভাৱে ৰোগীসকলক যি চোৱা চিতাৰ ব্যৱস্থা কৰাৰ যি এই চক্ৰান্ত এই গুৰেশ্বৰত মিলি দিছে, এই চক্ৰান্তক মুখিমূৰ কৰাৰ কাৰণে মই গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰাই মই তামোলপুৰৰ DC মহোদয়ক লগতে গুৰেশ্বৰৰ ৰাজচক্ৰ বিষয়া মহোদয়ক এই দিশত নিজাববীয়াকৈ তদন্ত কৰাৰ কাৰণে আমি গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আমি অনুৰোধ জনাইছোঁ। আমি এই ক'ব বিচাৰিছোঁ যে কিছুমান ভুৱা ডাক্তৰেও আমি দেখিছোঁ দাঁতৰ ট্ৰিটমেণ্ট কৰি আছে আৰু কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ আমি বিজি লোৱাও দেখিছোঁ, স্লাইন দিয়াও দেখিছোঁ। এই সংক্ৰান্তত যদি মানুহ এজনৰ যদি মৃত্যুবৰণ কৰিবলগীয়া হয়, এই ক্ষেত্ৰত দায়ী কোন হ'ব? আমি সেয়েহে ক'ব বিচাৰিছোঁ যে গুৰেশ্বৰবাসী ৰাইজ আপোনালোকে সাৱধান হওক, যাতে গুৰেশ্বৰৰ যিকোনো ঠাইত য'তে ত'তে যাতে চিকিৎসা নকৰে, কাৰণ আপোনালোকৰ হয়তো এই চিকিৎসাই আপোনালোকৰ হয়তো মৃত্যুমুখলৈ আপোনালোকক ঠেলি দিব পাৰে। সেয়েহে মই আকৌ এবাৰ যিটো BTCৰ আমাৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে গুৰেশ্বৰত আহি তদাৰক কৰি থৈ গৈছিলে যে আমি ক'ব গ'লে আমাৰ ইয়াতে প্ৰায়ে সকলোৱে জানে যে আমাৰ পুৰণা মেডিকেল আৰু নতুন মেডিকেল বুলি কয়, কিন্তু তেখেতে কৈ গৈছিলে যে ইয়াতে আমি ডক্টৰেৰে আমি পূৰা সম্পূৰ্ণ আমি এই মেডিকেল দুখন আমি ভৰ্তি কৰাম, কিন্তু আমি এতিয়ালৈকে তেনেকুৱা ধৰণৰ আমি মাননীয় EM মহোদয়ৰ পৰা এই পদক্ষেপ আমি দেখা নাপালোঁ। বৰঞ্চ বাৰে বাৰে সংগঠনে এই ক্ষেত্ৰত মাত মাতি থাকিবলগীয়া হয়, কাৰণ অকল সংগঠনে মাত মাতি থাকিলেই এই ক্ষেত্ৰত সমাধান নহয়। যিসকল আমাৰ বিষয়ববীয়া আছে তেখেতসকলে এই ক্ষেত্ৰত নিজৰ মাতৃৰ বা নিজৰ যদি ভাই ককাইৰ যদি এনেকুৱা যদি স্বাস্থ্যৰ দিশত যদি এই অৱস্থা ঘটিলহেঁতেন তেখেতসকলে তেতিয়াহ'লে কেনেকুৱা বিহিত ব্যৱস্থা ল'লেহেঁতেন। সেইকাৰণে মই আমাৰ তামোলপুৰ জিলাৰ DC মহোদয়ক এই ক্ষেত্ৰত গুৰেশ্বৰলৈ আহি সৰজমিন তদন্ত কৰাৰ কাৰণে মই গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমি ক'ব খোজা নাই যে গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আন্দোলন আমি কৰিব বিচৰা নাই। আন্দোলন নকৰাৰ আগতে যাতে তামোলপুৰৰ DC মহোদয়ে আৰু গুৰেশ্বৰৰ আমাৰ ৰাজচক্ৰ বিষয়া মহোদয়ে এই ক্ষেত্ৰত যাতে যিটো আমাৰ বাতৰি আমাৰ সম্প্ৰচাৰ হ'ল, এই ক্ষেত্ৰত যাতে উচিত তদন্তৰ ব্যৱস্থা লয়, তাৰ কাৰণে মই গুৰেশ্বৰৰ চক্ৰ বিষয়া মহোদয়ক মই গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ যে গুৰেশ্বৰত যিবোৰ অবৈধভাৱে ফাৰ্মাচীবোৰ চলি আছে তেখেতসকলৰ যিটো অনুজ্ঞাপত্ৰ নাই তেখেতসকলক বাতিল কৰাৰ কাৰণে আমি গুৰেশ্বৰ ৰাজচক্ৰ মহোদয় আৰু লগতে তামোলপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতসকলে যাতে অতি সোনকালে এটা চৰম তদন্ত কৰি যিসকল ফাৰ্মাচীৰ লাইচেঞ্চ বা অনুজ্ঞাপত্ৰ নাই তেখেতসকলক বাতিল কৰাৰ কাৰণে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। কালি আমি গম পাইছোঁ যে মঙলদৈত কালি যি এজন সাপে ফুটাই এজন মানুহ মৃত্যুবৰণ কৰিলে, যি ভুল চিকিৎসাৰ কাৰণে মৃত্যুবৰণ কৰিলে, আমাৰ ইয়াতেও যদি গুৰেশ্বৰত তেনেকুৱা ধৰণৰ ঘটনা নঘটিব তাৰ কোনো মানেই নাই। তাৰ কাৰণে আমি গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া মহোদয়ক যিবোৰ আমাৰ গুৰেশ্বৰত অবৈধভাৱে কাঠফুলাৰ দৰে ফাৰ্মাচীবোৰ চলি আছে তেখেতসকলৰ যিবিলাক অনুজ্ঞাপত্ৰ নোহোৱা ফাৰ্মাচীবিলাক বাতিল কৰাৰ কাৰণে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামোলপুৰ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। তাৰমানে ছাৰ আমি গুৰেশ্বৰত আমি এল'ভেৰা জুচ এইবিলাক কোম্পানীৰ মাল প্ৰডাকশ্যন কৰোঁ। ইহঁতে আহি পেলাই ৰিপৰ্টাৰ আহি পেলাই মোক কথাটো জনাই আছে, এইখিনি কথা আৰু বেষ্ট ছাৰ এইখিনি। পেচেণ্ট মই চাওঁ নাই, এইটো পেচেণ্ট নহয়, ডকুমেণ্টছ মোৰ আয়ুৰ্বেদিক যিটো আছে আপোনাৰ এই অমৰ জীৱন আয়ুৰ্বেদিক যিটো সেইটো মোৰ চাৰ্টিফিকেট আছে, মোৰ সেইটো অমৰ জীৱন আয়ুৰ্বেদিক চাৰ্টিফিকেট আছে মোৰ তাতে। চাৰ্টিফিকেটটো কি আৰু সেইটো দেখালোঁ দেখোন আপোনাৰ সেইটো নাই। হা BDS মোৰ ডেণ্টেল নহয় না, মই আয়ুৰ্বেদিকহে মোৰ অকল, সেইটো দাঁতৰ চিকিৎসা নহয়, সেইটো আয়ুৰ্বেদিক। এই কিশোৰতে নিজে গম পায় এটা আয়ুৰ্বেদিক চলাম এইটো না পেচেণ্ট এইটো পেচেণ্ট নেকি? এইটো এটা মানুহ অহাৰ পিছত এটা জুচ কিবা এটা আয়ুৰ্বেদিক ল'বৰ কাৰণেহে আহে মাগিলে, সেইটোৱে চলাম, বেলেগ এখন নচলাম। BDS নাই এইটো মোৰ, এইটো আয়ুৰ্বেদিক মোৰ চাৰ্টিফিকেট আছে, সেইটো আৰু
আয়ুর্বেদিক আপনার এক্সপিরিয়েন্স এইটো সার্টিফিকেট এক্সপিৰিয়েঞ্চ সেইটোৱে আৰু কি আৰু লাগে আয়ুৰ্বেদিক এল'ভেৰা জুচত আৰু কি লাগে বেলেগ নাই যদি আপুনি সেইবিলাক দাঁত চাফা কৰা কিবা কৰা নাই দাঁতটো এইটো চাফা কৰা নহয় এইটো কিয় লৈছে আপুনি সেইটো মিচিং মানে কি এটা মানুহ যদি পেচেণ্ট এটা আহে যদি অহাৰ পিছত কিবা এটা চাই যদি সেইটো কাৰণে মানুহে কিছুমানে ইউজ কৰা বস্তুবিলাক সেইটোৱে আৰু ক'ত পঢ়িছিল আপুনি হা ক'ত পঢ়িছিল আপুনি নাই মই সেনেকৈ পঢ়া নাই মোৰ ইউ পিত পঢ়া আছে যিটো চাৰ্টিফিকেট আছে মোৰ সেইটো আছে এক্সপিৰিয়েঞ্চ ইউ পি সাহাৰানপুৰ এইটো আমাৰ ইউ পি সাহাৰানপুৰ কি পঢ়িছিল তাতে এইটো আপোনাৰ আয়ুৰ্বেদিক এইটো আয়ুৰ্বেদিক দাঁতৰ নে কি হয় দাঁতৰ নহয় এটা আয়ুৰ্বেদিক এই কোম্পানী মাল প্ৰডাকশ্যন কৰা সেইটোৱে আৰু চাৰ্টিফিকেট লৈছিলোঁ আমি তেতিয়াহ'লে মেচিনত আপুনি কি চাই নাই এইটো মিচিংটো নহয় আমাৰ চিট আছে নেকি বেড চাক আপোনালোকে মোৰ বেড আছে নেকি বেড দেখা পাইছে আপুনি বেড নাই তেনেহ'লে পেচেণ্ট চাই কাম হাতে লুতে পইছে নাই এইটো পেচেণ্ট চাওঁ নহয় এইটো পেচেণ্ট পেন কেছ চাব এইটো কি ক'ব আপুনি এতিয়া আৰু কি ক'ম মই আৰু এতিয়া আপোনালোকে নিউজ কৰিব আছে ভালেই হৈছে এই বস্তুটো সেনেকুৱা আৰু কি ক'ম এইটো আপোনাৰ শুভ নামটো